এলবাৰ্ট আইনষ্টাইন আৰু কেইটামান মুখ্যচক কথা। আপোনালোক সকলোৱে নিশ্চয় এলবাৰ্ট আইনষ্টাইনৰ বিষয়ে বহু কথা জানে, কিন্তু আইনষ্টাইনৰ সৈতে জড়িত কিছুমান এনে মুখ্যচক কাহিনী আছে যিবোৰ আপোনালোকে হয়তো নাজানে। গতিকে আজি এলবাৰ্ট আইনষ্টাইনৰ লগত জড়িত কেইটামান বিশেষ কথা জানো আহক। প্ৰতিভাৱান বিজ্ঞানী এলবাৰ্ট আইনষ্টাইনৰ জন্ম হৈছিল 1879 চনৰ 14 মাৰ্চত জাৰ্মানীত। এলবাৰ্ট আইনষ্টাইন আছিল এজন তাত্ত্বিক পদাৰ্থবিজ্ঞানী। তেওঁ এনে কিছুমান নীতি দিছিল যিয়ে বিজ্ঞানৰ জগতখন ওলট পালট কৰি পেলাইছিল। বন্ধুসকল, আমি সকলোৱে জানো যে এলবাৰ্ট আইনষ্টাইনৰ জন্মদিন 14 মাৰ্চত পালন কৰা হয়, কিন্তু আপুনি জানেনে যে এলবাৰ্ট আইনষ্টাইনৰ জন্মদিনটো জিনিয়াছ ডে হিচাপে পালন কৰা হয়। এলবাৰ্ট আইনষ্টাইনৰ জন্ম হৈছিল জাৰ্মানীৰ উলম চহৰৰ এটি ইহুদী পৰিয়ালত। তেওঁৰ পিতৃ মাতৃয়ে প্ৰথমে কোকাকৰ নামেৰে তেওঁক আব্ৰাহাম নাম দিছিল, কিন্তু নামটো অতি ইহুদী যেন লগাৰ বাবে পিছত তেওঁলোকে তেওঁৰ নাম সলনি কৰি এলবাৰ্ট কৰিছিল। আমি সকলোৱে জানো যে এলবাৰ্ট আইনষ্টাইন অতি চোকা আছিল। শৈশৱত তেওঁৰ মগজুটো স্বাভাৱিক ল'ৰা ছোৱালীৰ মগজুতকৈ বহু ডাঙৰ আছিল। প্ৰথমবাৰৰ বাবে যেতিয়া তেওঁৰ পৰিয়ালে দেখিছিল তেতিয়া তেওঁলোক আচৰিত হৈছিল। বয়স বঢ়াৰ লগে লগে এলবাৰ্টৰ মগজুও সঠিক আকৃতিলৈ আহিবলৈ ধৰে। এজন সাধাৰণ মানুহৰ মগজুত থকা কোষতকৈ আইনষ্টাইনৰ মগজুত বহুত বেছি কোষ আছিল, যাৰ বাবে তেওঁ ইমান বুদ্ধিমান আছিল। আইনষ্টাইনৰ মৃত্যুৰ পিছত তেওঁৰ মগজুটো পৰিয়ালৰ অনুমতি অবিহনে উলিয়াই নিয়া হৈছিল। গৱেষণা কৰাৰ বাবে এই অনৈতিক কাৰ্য কৰা হৈছিল। 1975 চনত তেওঁৰ পুত্ৰ হান্সৰ অনুমতি সাপেক্ষে তেওঁৰ মগজুৰ 240টা নমুনা বহু বিজ্ঞানীলৈ প্ৰেৰণ কৰা হয়, যিটোত দেখা গৈছিল যে তেওঁৰ মগজুত এজন স্বাভাৱিক ব্যক্তিৰ মগজুত থকাতকৈ অধিক কোষ আছিল। এবাৰ এলবাৰ্ট আইনষ্টাইনক তেওঁৰ গণিতৰ অধ্যাপকে লেজি ডগ বুলিও অভিহিত কৰিছিল, কাৰণ তেওঁ পঢ়া শুনাত অতি দুৰ্বল আছিল। এলবাৰ্ট আইনষ্টাইনে 10 ঘণ্টাৰো অধিক সময় শুইছিল। তেওঁ গাড়ী চলাবলৈও বেয়া পাইছিল। অৱশ্যে তেওঁ খোজ কাঢ়িবলৈ আৰু বাইক চলাবলৈ ভাল পায়। আইনষ্টাইনৰ ব্যস্ততাৰ বাবে পত্নীৰ সৈতে তেওঁৰ বিবাহ বিচ্ছেদ হৈছিল। নোবেল বঁটা পাওঁতে বিবাহ বিচ্ছেদৰ পিছত সেই ধন তেওঁ পত্নীক দিছিল। গেলিলী তেওঁৰ প্ৰিয় বিজ্ঞানী আছিল। আমোদজনক কথাটো হ'ল যে আইজাক নিউটনৰ জন্মৰ বছৰতে গেলিলিঅ'ৰ মৃত্যু হৈছিল আৰু আইনষ্টাইনৰ জন্মৰ বছৰতে মেক্সৱেলৰ মৃত্যু হৈছিল। আপুনি জানেনে এলবাৰ্টে 4 বছৰ বয়সলৈকে ভালদৰে কথা ক'ব পৰা নাছিল। তাৰ পিছত এদিন খাদ্য খাই থাকোঁতে হঠাতে ক'লে, চুপ বৰ গৰম। যেতিয়া মাক দেউতাকে আচৰিত হৈ সুধিলে, তুমি ইমান দিনে মুখেৰে একো কোৱা নাছিলা কিয়? তেওঁ অতি সহজভাৱে উত্তৰ দিছিল, কাৰণ ইয়াৰ আগতে মই এই ঘৰত কোনো সমস্যাৰ সন্মুখীন হোৱা নাছিলোঁ। আপুনি জানেনে এলবাৰ্ট আইনষ্টাইনে কেতিয়াও মোজা পিন্ধা নাছিল। তেওঁ কেতিয়াও শ্বেভিং ক্ৰীম ব্যৱহাৰ কৰা নাছিল আৰু চুলি ফণিওৱাটো একেবাৰেই ভাল পোৱা নাছিল। তেওঁৰ হেয়াৰষ্টাইলক জিনিয়াছ হেয়াৰষ্টাইল বুলি জনা যায়। আইনষ্টাইনৰ সংগীতৰ প্ৰতি বৰ আগ্ৰহ আছিল। মাকে ভায়লিন বজাইছিল, যিয়ে তেওঁক বহুত মানসিক শান্তি দিছিল। এলবাৰ্টে এবাৰ আনকি এনেকৈ কৈছিল যে যদিহে তেওঁ বিজ্ঞানী নহ'লহেঁতেন তেন্তে তেওঁ নিশ্চয় সংগীতজ্ঞ হ'লহেঁতেন। অৱশ্যে তেওঁ এজন অতি অদক্ষ সংগীতজ্ঞ আছিল। এলবাৰ্ট আইনষ্টাইনে ডাঙৰ কথাহে মনত ৰাখিছিল। আপুনি জানেনে তেওঁ সৰু সৰু কথাবোৰ পাহৰি গৈছিল। তেওঁ প্ৰায়ে তাৰিখ, ফোন নম্বৰ আৰু নাম পাহৰি গৈছিল। এলবাৰ্ট আইনষ্টাইনে স্কুলীয়া শিক্ষা ব্যৱস্থাক ঘৃণা কৰিছিল। তেওঁৰ কিছুমান বিষয় শিক্ষকে তেওঁক আদৰ্শ ছাত্ৰ বুলি গণ্য কৰাৰ বিপৰীতে আন কিছুমান বিষয় শিক্ষকে
তেওঁক মূৰ্খ ছাত্ৰ বুলি গণ্য কৰিছিল। আইনষ্টাইন বিশ্ববিদ্যালয়ৰ অধ্যাপক হৈ থাকোঁতে এদিন এজন ছাত্ৰ তেওঁৰ ওচৰলৈ আহি ক'লে যে ছাৰ, এইবাৰ যোৱা বছৰ পৰীক্ষাত অহা একেবোৰ প্ৰশ্ন আহিব নেকি? এলবাৰ্ট আইনষ্টাইনৰ উত্তৰ আছিল, এই বছৰ উত্তৰবোৰ সলনি হ'ব। তেওঁ গণিততকৈ পদাৰ্থ বিজ্ঞানৰ প্ৰতি বেছি আগ্ৰহী আছিল। সেইবাবেই তেওঁ গণিতজ্ঞ নহয় বিজ্ঞানী হৈ পৰিছিল। বিজ্ঞানৰ প্ৰতি তেওঁৰ আগ্ৰহৰ কথা ইয়াৰ পৰা অনুমান কৰিব পাৰি যে তেওঁ 15 বছৰ বয়সতে ডিফাৰেঞ্চিয়েল এণ্ড ইণ্টিগ্ৰেল কেলকুলাছত ব্যুৎপত্তি লাভ কৰিছিল। আইনষ্টাইনে 17 বছৰ বয়সত কলেজৰ প্ৰৱেশ পৰীক্ষাত গণিত আৰু বিজ্ঞানৰ বাহিৰে আন সকলো বিষয়ত ফেল কৰিছিল। এবাৰ আইনষ্টাইনৰ এজন সহকৰ্মীয়ে তেওঁৰ টেলিফোন নম্বৰটো বিচাৰিলে। লগে লগে আইনষ্টাইনে তেওঁৰ লগত ৰখা ডায়েৰীত তেওঁৰ টেলিফোন নম্বৰটো বিচাৰিবলৈ ধৰিলে। সহকৰ্মীজনে আচৰিত হৈ সুধিলে, আপোনাৰ নিজৰ টেলিফোন নম্বৰটো মনত নাই নেকি? এলবাৰ্ট আইনষ্টাইনে ক'লে, নাই, মই এনেকুৱা কোনো বস্তুৱে মনত নাৰাখোঁ যিটো কিতাপত বিচাৰি পাওঁ। এলবাৰ্ট আইনষ্টাইনে বিজ্ঞানৰ বাহিৰে আন একোতে আগ্ৰহী নাছিল। 1952 চনত তেওঁক ইজৰাইলৰ ৰাষ্ট্ৰপতি হোৱাৰ বাবে প্ৰস্তাৱ দিয়া হৈছিল, কিন্তু তেওঁ ৰাজনীতি নহয় বিজ্ঞানৰ প্ৰতি তেওঁ আগ্ৰহী বুলি কৈ সেই প্ৰস্তাৱ নাকচ কৰিছিল। এলবাৰ্ট আইনষ্টাইনৰ প্ৰেম কাহিনীৰ এখন দীঘলীয়া তালিকা আছে। দ্বিতীয় পত্নী এলছাৰ লগত থকাৰ পিছতো তেওঁৰ আন 6গৰাকী মহিলাৰ সৈতে সম্পৰ্ক আছিল। তেওঁৰ মৃত্যুৰ 20 বছৰৰ পাছত তেওঁৰ সতী সন্ততিয়ে তেওঁৰ 1500খন চিঠি প্ৰকাশ কৰে, য'ত তেওঁৰ প্ৰায় 6টা প্ৰেমৰ সম্পৰ্ক প্ৰকাশ পায়। আইনষ্টাইনৰ জনপ্ৰিয়তা আৰু তেওঁৰ পাণ্ডিত্যৰ বাবে মহিলাসকল তেওঁৰ প্ৰতি আকৰ্ষিত হৈছিল। এবাৰ এম বুলি কোৱা এগৰাকী জাৰ্মান মহিলাই তেওঁক লগ পাইছিল আৰু তেওঁৰ প্ৰেমত পৰিছিল। তেওঁ আইনষ্টাইনক উপহাৰেৰে উপচাই দিছিল। জাৰ্মানত দুয়ো কেইদিনমান একেলগে থকাৰ পিছত আইনষ্টাইন লণ্ডনলৈ যায়। মহিলাগৰাকীও তেওঁৰ পিছে পিছে লণ্ডনলৈ যায়। ইয়াৰ পিছত তাই আইনষ্টাইনৰ পিছে পিছে আমেৰিকালৈও যায়। একেধৰণে ৰাছিয়াৰ প্ৰেমিকা এগৰাকীয়েও আইনষ্টাইনৰ পিছে পিছে প্ৰায় পৃথিৱীৰ আধা দেশ ভ্ৰমণ কৰিছিল। প্ৰিয় শ্ৰোতা দৰ্শক, যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।